নং বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বয়সৰ আলগা কান্দাপাৰা বছৰত ৰাইজ দলৰ বৃহৎ যোগদান কাৰ্যসূচী বয়সৰ আলগা পঞ্চায়তৰ আব্দুল আৱাল মণ্ডলৰ নেতৃত্বত প্ৰায় 500 জন মানুহ ৰাইজ দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে মুছলিমউদ্দিন চৌধুৰী, ৰাইজ দলৰ বৰপেটা জিলাৰ মনিৰুজ্জামান, ৰাইজী সাধাৰণ সম্পাদক, কেইবাজনো নেতা আৰু ধুবুৰী জিলাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি আক্তাৰ হুছেইন, দেলৱাৰ হুছেইন আৰু মফিজুল হক, কামাল হুছেইন আৰু কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ ভালেসংখ্যক নেতাকৰ্মীয়ে ভাষণত কয় আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজ দলে অকলে আৰু বিধানসভা নিৰ্বাচনত গৰিষ্ঠ সংখ্যক আসন পাব বুলি দাবী কৰে। এই বয়জেৰ আলগা অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এক বলিষ্ঠ কণ্ঠ কৃষক মুক্তিৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি আব্দুল আৱাল মণ্ডলে আজি আনুষ্ঠানিকভাৱে তেওঁৰ 5 শতাধিক সমৰ্থনক লৈ আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ যোগদান কৰিলে। তেখেত আচলতে এই অঞ্চলৰ এক কণ্ঠ আৰু এই কণ্ঠক আমি ৰাইজৰ দলে পাই আমি নথৈ আনন্দিত হৈছোঁ। তেখেতৰ নেতৃত্বত এই অঞ্চলৰ সমস্যা জৰ্জৰ এটি অঞ্চলত নিশ্চিতভাৱে এক নতুন সংগ্ৰাম গঢ়ি তোলা হ'ব। ইমান দিনে নেতাসকলে কৰি অহা প্ৰতাৰণাৰ পুতক তুলিবলৈ ইতিমধ্যে 5 শতাধিক মানুহ ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। স্বাধীনতাৰ পিছৰ পৰাই এই অঞ্চলত বিভিন্ন ৰাজনৈতিক নেতাই বিভিন্ন চৰকাৰে ঠকি এই অঞ্চল সৰ্বশান্ত কৰি পেলাইছে। আচলতে এই অঞ্চলৰ মানুহখিনিয়ে স্বাধীনতাৰ পিছত যিখিনি মৌলিক অধিকাৰ পাব লাগে সেইখিনি আজিলৈকে পোৱা নাই। নাই অঞ্চলৰ বাসস্থান আছে, নাই অঞ্চলৰ ৰাস্তা ঘাট আছে, নাই অঞ্চলৰ মানুহে ভালদৰে দুবেলা-দুমুঠি খাবলৈ পাইছে। এই অঞ্চলৰ মাটিৰ পট্টা আছে, না ৰাস্তা ঘাট আছে, না স্বাস্থ্য পাইছে, না শিক্ষা পাইছে। আজি এই অঞ্চলত এটা হাইস্কুল নাই। অকল শিক্ষামন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰী লাগে দম্ভালি মাৰি কথা ক'লেই নহ'ব। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এই বয়জেৰ আলগা অঞ্চলক চকু দিবলৈ মই অনুৰোধ জনাইছোঁ এইখন সভাৰ পৰাই যে একবিংশ শতিকাত অসমখন উন্নয়নৰ জখলা বগাই থকা বুলি আপুনি যে কৈ থাকে, আপুনি আহক বয়জেৰ আলগা এই বৃহত্তৰ কান্দাপাৰা শান্তি বজাৰত আহক। ইয়াত এখন হাইস্কুল নাই, ইয়াত এখন স্বাস্থ্য কেন্দ্ৰ নাই, ইয়াত ৰাস্তা ঘাট নাই, ইয়াত মাটিৰ পাট্টা নাই। ইয়াত মানুহ হাহাকাৰ এক পৰিৱেশৰ মাজেৰে এই একবিংশ শতিকাত তেওঁলোক জীয়াই আছে। অইন বিশ্বৰ মানুহে বা অইন দেশৰ মানুহে বা অইন ৰাজ্যৰ মানুহে এই অঞ্চলত আহিলে হাঁহিব যে অসমত এনেকুৱা ঠাইও আছে য'ত এতিয়ালৈকে ৰাস্তাৰ বোৱাত মানুহে নাপালে, স্বাস্থ্যৰ ব্যৱস্থা নাই, য'ত শিক্ষাৰ ব্যৱস্থা নাই, একোডাল চৰকাৰী সা সুবিধা এই অঞ্চলত আহি পোৱা নাই। গতিকে মই ধিক্কাৰ জনাইছোঁ এই সমষ্টিত পূৰ্বে প্ৰতিনিধিত্ব কৰা ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আৰু বিগত স্বাধীনতাৰ পিছত এইবোৰ ঠাইত যিবোৰ নেতাই প্ৰতিনিধিত্ব কৰিছে, যিবোৰ বিধায়ক, তেওঁলোক আচলতে নপুংসক ব্যক্তি আছিল। তেওঁলোক যদি নপুংসক ব্যক্তি নাথাকিলেহেঁতেন এই অঞ্চলৰ আজিৰ এই দুৰৱস্থা নাথাকিলেহেঁতেন। একবিংশ শতিকাত পৃথিৱীত এনেকুৱা ঠাই মই চেলেঞ্জ কৰিছোঁ ওলাব নোৱাৰিব, কোনোবাই নোৱাৰিব। গতিকে সেই নপুংসক ব্যক্তিসকলক বিদায় দি নতুনত্বক আঁকোৱালি লৈ আছে ৰাইজে। ইতিমধ্যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ দলত যি যোগদান পৰ্ব আৰম্ভ হৈছে তাক স্পষ্টভাৱে প্ৰমাণ হৈছে যে পুৰণা প্ৰতাৰক ৰাজনৈতিক দলবিলাক অসমৰ বুকুৰ পৰা নিশ্চিন্ন হ'ব। নতুন দল ৰাইজৰ দলে অনাগত ভৱিষ্যতে অসমৰ ৰাজপাট দখল কৰিব। অহা 26ত আমি ঐক্যমঞ্চৰ ফালৰ পৰা চৰকাৰ গঠন কৰিম। ভৱিষ্যতে একক সংখ্যাগৰিষ্ঠ লাভ কৰি 31ত ৰাইজৰ দলে অকলে চৰকাৰ গঠন কৰিব। তাৰ যোগদান পৰ্বই স্পষ্ট ইংগিত বহন কৰিছে। গতিকে আমি আশাবাদী অনাগত ভৱিষ্যতে এই আব্দুল আৱাল মণ্ডলৰ নেতৃত্বত বা বৰপেটা বা এই নামনি অসম বা ধুবুৰী জিলাত বিশেষকৈ ৰাইজৰ দলৰ ধুবুৰী জিলাৰ সভাপতি জামাল উদ্দিন ডাঙৰীয়া আৰু মুনছেৰ আলী ডাঙৰীয়া বা মুছলিমউদ্দিন ভাইজানৰ ডাঙৰীয়াই ধুবুৰীত যি এক আলোড়ন সৃষ্টি হৈছে, অনাগত দিনবিলাকো ইয়াতকৈ আৰু অধিক তীব্ৰতৰভাৱে ৰাইজৰ দলৰ মানুহ যোগদান কৰা আৰম্ভ কৰিব। ভৱিষ্যতে এই ধুবুৰী জিলাত প্ৰতিটো প্ৰতিনিধি আমাৰ ৰাইজৰ দলৰ থাকে। এয়া আমাৰ প্ৰতিজ্ঞা, এয়া আমাৰ চেলেঞ্জ। এই অঞ্চলৰ বিভিন্ন অঞ্চলত আপোনালোকে বিভিন্ন সংবাদ আপোনালোকে পৰিচালনা কৰে। আপোনালোকে দেখিবলৈ পাইছে 5 বছৰ আগত যিটো পৰিৱেশ আছিল, আজি 5 বছৰ মানুহৰ পৰিৱৰ্তন হ'ল। 5 বছৰ পাছত বহুত কথাই পৰিৱৰ্তন হৈ গ'ল। কিন্তু এইটো সমষ্টিত বিগত বহু বছৰ ধৰি, বহু কাল ধৰি কিছুমান নেতাই এনেকুৱাকৈ ৰাজনীতিটো দখল কৰি ৰাখিছে, তেওঁলোকৰ পৈতৃক সম্পত্তি বুলি ভাবি তেওঁলোকে ব্যৱহাৰ কৰি আছে। তেওঁলোকে এই অঞ্চলৰ কোনো যে উন্নতি কৰা নাই, ৰাস্তা ঘাটৰ পৰা, স্বাস্থ্যৰ পৰা, শিক্ষাৰ পৰা আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে মাজে মাজে এইবোৰ প্ৰচাৰ মাধ্যমত লৈ আনে আৰু কিছু আমাৰ আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ যুৱ শিক্ষিত বন্ধুসকল তেওঁলোকেও কিছু কথা আনিছে। আমি আশা কৰোঁ
যে অহা যি ২৬ৰ যি নিৰ্বাচন আহি আছে, গতিকে মানুহে এটা পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তনৰ মাজেদি মানুহে আশাৰ সঞ্চাৰ দেখিবলৈ পাইছে। ৰাইজৰ দল, ৰাইজৰ কাৰণে, ৰাইজৰ ভাৱে, ৰাইজৰ কল্যাণৰ কাৰণে এই দল জন্ম হৈছে আৰু দলৰ নামো ৰাখিছে ৰাইজৰ দল। গতিকে ৰাইজে আশা আকাংক্ষা লৈ আজি এই দলত ৫ শতাধিক আজি সমৰ্থকে যোগদান কৰিলে। অহা দিনত আৰু বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। সেই কাৰ্যসূচীত আপোনালোকে দেখিবলৈ পাব দলে দলে ৰাইজৰ দলত যোগদান কৰিবলৈ মানুহ ইচ্ছুক হৈ আছে। আমি দেখি আছোঁ, আমি বিভিন্ন জাগাৰ মেছেজ পাই আছোঁ। আমাৰ জিলা কমিটি আছে, ইতিমধ্যে সমষ্টি কমিটি আছে, কিছু আৰু মানে ইনক্লুড কৰিব লাগিব। আমাৰ দলত যোগদান কৰি বিভিন্ন পদত পদাধিকাৰী লোৱাৰ কাৰণে বহুতে আমাৰ লগত যোগাযোগ কৰি আছে, আবেদন কৰি আছে। আমি আশাবাদী যে অহা ২৬ত নিৰ্বাচনত ৰাইজৰ দলে, আমাৰ পূৰ্বৱৰ্তী বন্ধুৱে কৈছে যে আমাৰ কিছুমান সমষ্টিত মিউচুৱেল প্ৰাৰ্থী মানে থাকিব আৰু কিছুমান ডাইৰেক্ট ইনডাইৰেক্ট এনেকৈ থাকিব। এইটো আমাৰ এটা ধাৰণা, যি হয় আমাৰ ঐক্যমঞ্চই যি ডিচিশ্যন লয় সেই ডিচিশ্যনৰ ওপৰত ভিত্তি কৰি আমাৰ এটা পদক্ষেপ হ'ব। আমি আশাবাদী যে অহা ২৬ৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী এই জৰুৱা বন্দীখানা বীৰসিং জৰুৱা সমষ্টিত থাকিব। ৰাইজে বিপুল হাৰে সহযোগিতা কৰি আছে, সহায় সহযোগ কৰি আছে। আমি আশাবাদী আমাৰ ৰাইজৰ দল বিজয়ী হ'ব। ধন্যবাদ।